হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিলোঁ। এই ভিডিঅ'টোত মই গাহৰি মাংস আৰু খৰিচা কেনেদৰে ৰান্ধিছোঁ সেয়া দেখাবলৈ বিচাৰিছোঁ। আহকচোন চাওঁ। এয়া আধা কেজি গাহৰি মাংস আমি বইল কৰি লৈছোঁ। পূৰা দুটা চিটি দিছোঁ কুকাৰত। এয়া আমি আলু বইল কৰি লৈছোঁ। তাৰপিছত এইখিনি গাজৰ কুটি লৈছোঁ, গোটা জলকীয়া আৰু জিৰা আৰু শুকান জলকীয়া আমি ভাজি খুন্দি লৈছোঁ। এয়া পিঁয়াজ কুটি লৈছোঁ, খৰিচা ঘৰৰ খৰিচা ঘৰত বনাই থয়। এয়া ৰচুন আৰু আদা খুন্দি লৈছোঁ। এইখিনি আমি এতিয়া আমি গাহৰি আৰু খৰিচাৰ আলু আৰু গাজৰ দি আমি আঞ্জাখন তৈয়াৰ কৰিম। এতিয়া গৰম কেৰাহীত খুব অকণমান তেল দিম, খুব বেছি নিদিব যিহেতু গাহৰিত এনেও তেল ওলায়। এতিয়া আমি এইখিনি গৰম হ'বলৈ দিম। এয়া আমাৰ তেল গৰম হৈছে। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি আৰু নহৰু আদা এইখিনি আমি দি দিম। এতিয়া আমি এনেকৈ অলপ লৰাই পিঁয়াজ আৰু নহৰুখিনি আপোনাৰ ৰঙা হোৱালৈ আপুনি এনেকৈ লৰাই থাকিম, গৰম হ'বলৈ দিম। নহৰু আৰু আদাখিনি এতিয়া ৰঙা হৈছে। এতিয়া আমি ইয়াত হালধি হালধি আমি ইয়াত দি দিম। এতিয়া যিখিনি আমি জিৰা আৰু জলকীয়া খুন্দি থৈছোঁ সেইখিনি দেখিছে কিমান ধুনীয়া ৰং উঠিছে। এতিয়া আমি ইয়াত যিহেতু এইখিনি ৰঙা হৈ গৈছে আৰু এতিয়া আমি গাহৰি মাংসখিনি ইয়াত আমি এয়া আমাৰ গাহৰি বনি আছে। বৰ ধুনীয়া ৰং আহিছে, আপোনালোকে চাওক। গাজৰ, আলু আৰু গাহৰি এতিয়ালৈকে আমি খৰিচা দিয়া হোৱা নাই আৰু অকণমান দেৰি পিছতে 5 মিনিট সময়মানৰ পিছতে আমি খৰিচাখিনি ইয়াত দি দিম। এতিয়া আমি খৰিচাখিনি দি দিম। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। কালাৰেই আপোনালোকে গন্ধটো পোৱাহেঁতেন কিমান ধুনীয়া গন্ধ আহিছে নহয়, খাবলৈ খুব টেষ্টি হ'ব। এতিয়া আমি ইয়াত
অলপমান গৰম পানী দিম। আপোনালোকে জোখ অনুযায়ী পানীটো দিব পাৰে। যিমানখিনি জোলৰ প্ৰয়োজন হয় সেই অনুযায়ী আপোনালোকে পানী দিলে ভাল। এইখিনি এনেদৰে আৰু 5 মিনিট সময় উতলিবলৈ দিম। তাৰপিছত এইখিনি খাব পৰা হৈ পৰিব। আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পালে। আপোনালোকেও ঘৰত এনেদৰে বনাই চাব পাৰে। খাবলৈ খুব সুন্দৰ হয়। যদিহে মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব। আজিলৈ ইয়াতে সামৰিলোঁ। আকৌ এনেধৰণৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ ধন্যবাদ।